পকালে দিখাজিলো মৰমেৰে হাগিলো মুতি দিলে উঠিব বুলিব নাছিলো এনে এদিন আহিব গৰু গছত উঠিব এনে এদিন আহিব সন্ধিকা কিনো কাম কৰি আছে কোদাল পাৰিব কিনো কৰিবি আৰু বাৰিষা কোদালে পাৰি আছো ভাই বেলেগতো কাম বাম নাই আৰু কোদালে পাৰি আছো অলপমান খেতি কৰো বুলি সন্ধিকা এটা কথা গম পাইছা নাই তোৰ দবলৈ সৰাই আগে এটা মানুহ কোনে কি বোলে নামটো মই বাৰু নামটো নকওঁ তোক আয়ো আয়ো জিলেলে জিলেলে আয়ো আয়ো জিলেলে এইটোতো ক'তছে মোৰ দগত হাগি বহি আছে একা কুচিয়া দাখান লৈ ইয়াক ধৰ গেইছুৰা ইয়া আজি তনা হলি ৰাখিম তনা হলি ৰাখিম ভালকে ধৰ ইয়াক ধৰ ভালকে ধৰ বেটা আজি তই পলালি আজি যা একদিন নহয় একদিন ধৰি আছো তোক মই বেটা তোক মই একেষাৰ দিহে এদিন ধৰিব পালি তাৰ কথা গম পাইছ নাই এখন কিৰ বকালত সৰাই হাগি কোনে চেঙে ফেচবুকটোকে চাওঁ কিবা জমিনী ভিডিঅ' পানি এইটো চাইছো কি জমিনী ভিডিঅ' বঢ়িয়া লাগছে ভিডিঅ'টোত বা বুঢ়ীত জমিনী চেঙৰ কথাটো বেয়াকে হাঁহি উঠি আছে মই তাক ধৰিব পাৰিলি গল বোলে এবাৰ কাটিহে দিব টনাখন পুলিচত দিলাই এবাৰ এইটো দেখোন ফেচবুকত চেঙৰ ভিডিঅ' চাইছো ঐ চেঙ আমাৰ লৰা লৰিকে কক যা তই হৰজা ৰ কি কৰব মোক এইয়া চাও কুচিয়া তোক ফেচবুকতো দিছি তো মই নহয় কোনবা বেলেগ তোৰ টনাখনো উঠি আকা তই বোলে নহয় আকাই খাইছো হয়ে আকা এইটো ময়ে কুচিয়া কেনকে দিলো নিশ্চয় কুচিয়াই বনাই দিছি দে বন নাপা কাবাত দুবলৈ থাকবা যাওঁ লেটিং এটা বনাব তই মই হাগা কি আমি যাওঁ যাব তই বোলে কোনটো কথা থাকছে আকা তোৰ টনাখন সেইটো মই নহয় মই হাগা নাই মই নহয় তোৰ তই এইটো বাপা হে তই নহলে কুচিয়া কেনকে দিবা পাৰলা হয় তোতে মানলিও মন নামেলিও নাই মই হাগা নাই মই গেছিলি হয় কিন্তু মই হাগা নাই তাতে হাগিলি দেখোন মোক খুন্তিয়া কুবই মাৰলা হয় আকা ইফালে কিয় তিৰিবলৈ যাৱাই খং উঠি আছে তিৰিটো মই আনিছিলো হাগবা মই যাম নেকি মই নহয় সেইটো সি মোক প্ৰমাণ দিব লাগে গাইছ আকৌ এখন বিচাৰ পাতিব লগা হ'ল আমাৰ গামবুঢ়া চাপ আহি পালে এওঁক খাৱাটো জনাই ললো পিছে তই যে মোক আজিও মাতছা কাৰণটো কি ছাৰ ই প্ৰথম মোক তিৰিটো নিছে এবাৰ মোক দুবুল থাকা কৰিছে ইয়াক এতিয়া কি ব্যৱস্থা কৰা যায় ছাৰ ছাৰ মোৰ দুবুলটোত কিয় হাগবা লাগে আৰু বেলেগো দুবুল নবলা নেকি ছাৰ তই যে কৈ আছা তোৰ তাত কি প্ৰমাণ আছে আহিল টনাখন লৈ আহ লো মামা ছাৰ এইখানে হ'ল আমাৰ প্ৰমাণ ইয়াক ধৰিব নদিলোঁ ছাৰ ইয়াত টনাখন হ'লেও ৰাখিছোঁ ছাৰ প্ৰমাণ ছাৰ ইয়াক ছাৰ মই এতিয়া শাস্তি দিম ছাৰ মই এতিয়া তই কৰি দিম ভিডিঅ'টো ভাল লাগিছে যদি লাইক ছাবস্ক্ৰাইব কৰি দিম